হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ পেজৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। আৰু যদি মোৰ পেজটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব। এয়া ৰাতিপুৱা শুই উঠি কাম বন কৰি গা পা ধুই আজৰি হৈ লৈ এয়া পানী পিঠা বনাই আছোঁ ৰাতিপুৱা চাহকাপ খাবৰ কাৰণে। আৰু এই পিঠাবিধক আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আমাৰ এইফালে পানী পিঠা, ভুৰভুৰীয়া পিঠা এনেদৰে কয়। আৰু তাৰফালে আমাৰ ছোৱালীয়ে দেউতাকক কৈ আছে মোক উঠোৱা সেইটো কাৰণে বাপেকে তাইকো উঠাই দিছে অকণমান, আৰু ভিডিঅ'টো ওলাইছে তাইও। তাৰপাছত এয়া ছোৱালী উঠে, তাই মানে কি ডাঙৰকৈ খায়, ডাঙৰ পিঠাহে খায়, সৰু পিঠা নাখায় আমাৰ ছোৱালীজনী। ছোৱালীক মনাই মেলি এয়া কোচত লৈ আহিছোঁ বাহিৰত। আমি গোটেইকেইটা একেলগে চাহ খাবৰ কাৰণে এয়া আমি গোটেইকেইটা বহি ধুনীয়াকৈ পানী পিঠাৰ লগত ৰাতিপুৱা চাহকাপ ধুনীয়াকৈ খালোঁ। তাৰপাছত আকৌ কাম আছেই নহয়, মহিলাসকলৰ কামৰ কোনো অন্তই নাই। তাৰপাছত আকৌ দিনত মানে এয়া ভিডিঅ' কৰিবলৈ নহ'লে, এয়া ৰাতি মানুহজনে মাংস অকণমান আনিছিলে, তাকে বনালোঁ। জুইতে বনাইছোঁ, জুইত বনালে খাবলৈ ভাল হয়। তাৰপিছত এইফালে মানুহজনে ছোৱালীজনী অকণমান পঢ়ুৱাই আছে, সময় পালে ময়ো পঢ়াওঁ আৰু তেওঁ পঢ়াই, দুয়োজনে মিলি ছোৱালীজনী অকণমান পঢ়ুৱাওঁ। আৰু পঢ়ুৱাই হোৱাৰ পাছত এয়া ভাত পানী খালোঁ। ভাত পানী খাই পিনি এয়া ছোৱালীয়ে মোক কিবা এটা কৈ আছে। এয়া আমি অকণমান ধেমালি ধুমুলা কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই, অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই।